আপোনালোকে জানেনে দেশ এখনৰ ইকনমিক বা অৰ্থনৈতিক পলিচি আৰু তাৰ ৰিলেটেড প্ৰব্লেমছৰ এডভাইচ কোনে দিয়ে সেইটো কাম কৰে এজন ইকনমিষ্টে আৰু এজন ইকনমিষ্ট হ'বলৈনো কি পঢ়িব লাগে জানেনে যদি নাজানে তেন্তে ভিডিঅ'টো শেষৰলৈকে চাব হেল্ল' এভৰিৱান মোৰ নাম ফিজাউনিশা খাতুন মোৰ ঘৰ তিনিচুকীয়া জিলাৰ হিজুগুৰিত বৰ্তমান মই উইমেন্স কলেজ তিনিচুকীয়াৰ পৰা 4 ইয়াৰ্ছ আণ্ডাৰগ্ৰেজুৱেট প্ৰগ্ৰাম ইন ইকনমিক্স পঢ়ি আছোঁ মোৰ কিছুমান হবি হৈছে কিতাপ পঢ়া ছবি অঁকা ইত্যাদি মই ইকনমিক্স অনাৰ্ছ কিয় চুজ কৰিলোঁ তাৰ কিছুমান কাৰণ হৈছে নম্বৰ 1 ইকনমিক্স এজ এ ছাবজেক্ট পঢ়ি খুবেই ভাল লাগে নম্বৰ 2 ই এটা ডাইভাৰ্চিফাইড ছাবজেক্ট হয় নম্বৰ 3 ভেৰিয়াছ ইকনমিক ইছ্যুজ আৰু প্ৰব্লেমছৰ কথা আমি জানিব পাৰোঁ নম্বৰ 5 মেথমেটিক্স এজ ৱেল এজ ষ্টেটিষ্টিক্সৰ নলেজো আমি অৰ্জন কৰিব পাৰোঁ নম্বৰ 6 যিহেতু মোৰ ইণ্টাৰেষ্ট আছে বেংকিং ছেক্টৰত সেই ইকনমিক্স অনাৰ্ছ পঢ়িলে মোৰ প্ৰিপেৰেশ্যনত হেল্প হ'ব বুলি মই ভাবোঁ আহক এতিয়া কোৰ্ছটোৰ বিষয়ে কিছুমান কথা জানো কোৰ্ছটো আমি অলমষ্ট ইন অল কলেজেছ অফ ইণ্ডিয়াত পাওঁ কোৰ্ছটো আমি ডাইৰেক্ট এডমিশ্যন এজ ৱেল এজ এণ্ট্ৰেঞ্চৰ থ্ৰুদিও পঢ়িব পাৰোঁ কোৰ্ছটোৰ ডিউৰেশ্যন হৈছে 4 ইয়াৰ্ছ এজ অফ NEP 2020 কোৰ্ছটোৰ আণ্ডাৰত পঢ়িবলগীয়া ছাবজেক্টবোৰ হৈছে মাইক্ৰ' ইকনমিক্স মেক্ৰ' ইকনমিক্স মেথমেটিকেল মেথড ষ্টেটিষ্টিক্স ইকন'মেট্ৰিক্স ডেভেলপমেণ্ট ইকনমিক্স এনভাইৰনমেণ্টেল ইকনমিক্স ইণ্টাৰনেশ্যনেল ইকনমিক্স কোৰ্ছটোৰ আণ্ডাৰত থকা জব অপৰচুনিটিজবিলাক হৈছে বেংকিং ছেক্টৰ লয়াৰ ইকনমিষ্ট পাৰ্চনেল ফাইনেন্স এডভাইজাৰ ফাইনেন্সিয়েল এনালিষ্ট একচুৱেৰী ইকনমিক্স প্ৰফেচৰ ষ্টেটিষ্টিচিয়ান একাউণ্টেণ্ট এণ্ড ভেৰিয়াছ আদাৰ কৰ্পৰেট ছেক্টৰ কোৰ্ছটোৰ পজিটিভ আৰু নেগেটিভ ইম্পেক্টৰ কথা জানো আহোঁ পজিটিভ ইম্পেক্ট হৈছে নম্বৰ 1 we can apply economic issues and theories to analyze our real life situation number 2 prepare ourselves for career in finance business government and academics number 3 enhance our decision making skill and number 4 also we can get to know about the various global economic issues negative impact as it emphasizes on too much mathematics and its related theories so it may be difficult for some students to analyze and interpret এটা কোৰ্ছটোৰ লগত ৰিলেটেড আৰু এটা কোৰ্ছ আছে BSc in Economics BA in Economics and BSc in Economicsৰ মাজত থকা ডিফাৰেন্স কেইটা আহক আমি চাওঁ BA in Economics focuses more on theoretical approach whereas BSc in Economics focuses on practical approach আৰু এটা ডিফাৰেন্স হৈছে যে BA in Economics আমি অলমোষ্ট ইন অল কলেজেছ অফ ইণ্ডিয়াত পাওঁ কিন্তু BSc in Economics সব কলেজত নাথাকে যেহেতু মই এজনী RBI Grade B এক্সামৰ এছপিৰেণ্ট সেয়ে এক্সামৰ পেটাৰ্ণটোৰ বিষয়ে চমুকৈ ক'ব বিচাৰিছোঁ RBI Grade B এক্সামৰ 3টা ফেজ থাকে ফেজ 1 ফেজ 2 এণ্ড ফেজ 3 ফেজ 1 হৈছে অনলাইন অবজেক্টিভ টাইপ তাৰ আণ্ডাৰত 4টা ছাবজেক্ট থাকে ইংলিছ লেংগুৱেজ ৰিজনিং কোৱান্টিটেটিভ এপ্টিটিউড এণ্ড জেনেৰেল এৱেৰনেছ ফেজ 2 হৈছে অনলাইন অবজেক্টিভ প্লাছ ডেছক্ৰিপটিভ টাইপ তাৰ আণ্ডাৰত 3খন পেপাৰ থাকে Paper 1 Economic and Social Issues Paper 2 English Writing Skills Paper 3 Finance and Management আৰু Phase 3 হৈছে Interview ভিডিঅ'টো শেষ কৰাৰ আগত মই জড়িত হৈ থকা অসমৰ এটা অৰ্গেনাইজেশ্যনৰ বিষয়ে ক'ব গৈছোঁ তাৰ নাম হৈছে আধ্যায়ৰ আণ্ডাৰত 3টা প্ৰগ্ৰাম আছে Luit Fellow Luit Scholar and Disha প্ৰগ্ৰাম বৰ্তমান মই Luit Scholar হিচাপে নিৰ্বাচিত হৈছোঁ অধ্যায় বিষয়ে আৰু বহলকৈ জানিব হলে আপোনালোকে www.luitfellows.org নামৰ ৱেবছাইটত গৈ চাব পাৰে থ্যাংক ইউ